Hello everyone, মোৰ YouTube চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি ঘৰতে কেনেকৈ এটা হেয়াৰ পেক বনাব পাৰি তাকে আপোনালোকক দেখুৱাম। এতিয়া হেয়াৰ পেকটো বাবে কি লাগিব চাওঁ বলকচোন। এই হেয়াৰ পেকটোৰ বাবে লাগিব এল'ভেৰা। আমি এল'ভেৰা আনিমগৈ। লাগিব জবা ফুলৰ পাত, জবা ফুল এয়া জবা ফুল নিবলৈ আহিছো। এয়া জবা ফুল জবা ফুলৰ পাত আৰু এল'ভেৰাখিনি এতিয়া এটা মিক্সি জাৰত পিচি ল'ম। তাৰ বাবে আমাৰ মিক্সি জাৰটো লাগিব। আমি মিক্সি জাৰটো লৈ ল'ম। এই হেয়াৰ পেকটো চুলিত ভালদৰে সানি 35 মিনিটমান সময় ৰাখি থ'ব। তাৰ পাছত নৰ্মেল পানীৰে ধুই দিব। যদি মোৰ হেয়াৰ পেকৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।